নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইবোৰ দেখি হয়তো আপুনি নিশ্চয় ধৰিব পাৰিছে বিয়া বুলি। হয়, মোৰ দেউতাৰ সম্পৰ্কীয় ফালৰ মোৰ দাদা এজনৰ বিয়া, আৰু আমি বিয়ালৈ বুলি সকলো ওলালোঁ। আৰু আচলতে আমাৰ গৈ পোৱা দেৰি হ'ল, সেইবাবে আমি একেবাৰে দৰা নোৱা পৰ্বখিনিহে পালোঁ। তাৰ আগৰ যিবোৰ পৰ্ব বা নিয়ম আছিলে সেইখিনি আমি নেদেখিলোঁ, আৰু এতিয়া এইখিনিকেই সাঁচি ৰাখোঁ বুলি ৰাখিলোঁ। আৰু ইয়াত দৰাক নোৱাইছে দৰাৰ নবৌৱেকে, আৰু তাৰপিছতে যিবোৰ নিয়ম আছিলে দৰা নোৱাৰ পিছত কলপাতৰ পৰা পানী খোৱা, তাৰপিছত যিজোপা কলগছত দৰাক নোৱা হয় সেই গছজোপাৰ পৰা দৰাই একেটা উশাহতে কামুৰি আনি আৰু সেই আহডাল দৰাৰ আঙুঠি হওক বা দৰাৰ গাঁঠি দিয়া হয়। আৰু তাৰপিছতে সোৱাদ জাৰি আহি মেলি দৰাৰ মূৰৰ পৰা সেইটো কিবা নিয়ম কৰে, সেইটো মই বৰ বিশেষকৈ নাজানো, জানিলে আপোনালোকে নিশ্চয় জনাবচোন। আৰু তাৰপিছত আমি ৰেডি হৈ গ'লোঁ কইনা আনিবলৈ বুলি। আৰু কইনা আনিব যাবৰ বাবে আমি আগতীয়াকৈ আহিলোঁ ৰেডি হ'বলৈ। আৰু আমাৰ দৰা গাড়ী আহি পাই গ'লহি। আমি আচলতে দৰা গাড়ীত নাযাওঁ, আমি বাছত যাম বাবে আমি বাছলৈ ৰ'লোঁ, আৰু বাছো আহি পালে। আৰু এতিয়া ধুনীয়াকৈ বাছত উঠি ল'লোঁ, আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ সুদূৰ দক্ষিণ পাৰলৈ বুলি। দক্ষিণ পাৰ আচলতে ব্ৰহ্মপুত্ৰৰ সিটো পাৰ বকোলে বুলি। আৰু বকো বুলি ক'লে গম পোৱাই যায় দক্ষিণ পাৰ হাই গছৰ মাজে মাজে আমি পাই গ'লোঁ কইনাৰ ঘৰ। আৰু আমাৰ নীতি নিয়মবোৰ কৰি আমিও আগবাঢ়িলোঁ কইনাৰ ঘৰলৈ বুলি। কইনাৰ ঘৰত দৰালে বাট চাই আছে। তাৰপিছতে আৰম্ভ হৈ গ'ল কইনা পক্ষ আৰু দৰা পক্ষৰ মাজৰ যি চালনী সলোৱা নিয়ম, সেই নিয়ম আৰম্ভ হ'ল। আৰু সেই নিয়মৰ পিছতেই দৰাৰ ভৰি ধোৱালে, আৰু তেনেদৰে নিয়মবোৰ চাউল ছটিওৱা যি প্ৰগ্ৰাম আছিলে সেইবোৰ হৈ গ'ল। আচলতে মই সেইবোৰ কেপচাৰ কৰিবলৈ নোৱাৰিলোঁ। আৰু তাৰপিছত দৰা ৰভাতলৈ সোমালে, আমিও সোমালোঁ। আৰু তাৰপিছতেই যি দৰা আৰু কইনা পক্ষৰ ৰাইজৰ যি নীতি নিয়ম সেই নিয়মবোৰ চলিলে, আৰু তেনেদৰে বিয়াৰ কাম কাজ আৰম্ভ হ'ল। আৰু তাৰপিছতে আমাক ক'লে কইনা আনিবলৈ বুলি, ৰভাতললৈ উলিয়াবলৈ বুলি। আৰু আমিও গ'লোঁ ৰভাতললৈ কইনা উলিয়াবলৈ। এতিয়া আমাক তাৰ পৰা কইনা বাচিবলৈ দিছিলে, আৰু ফাইনেলি আমি আমাৰ কইনা পাই গ'লোঁ। আৰু তাৰপিছতে কইনা আহিলে ৰভাতললৈ, আৰু ৰভাতলিত বিয়া আৰম্ভ হৈ গ'ল। আৰু এইখিনিতে দুয়োজনলৈ যোগমেজবনৰ বহুত বহুত শুভকামনা।